বিহু বুলি ক'লে সদায় নাথাকে ৰৈ বছৰেকৰ মূৰত এবাৰ আহে 12 মাহৰ পিছত আকৌ যায়গৈ ঠিক তেনেধৰণে হাঁচতি হৈ ৰং দৈ বেঙেনা পাত বিহু গৈ পালেগৈ 12 মাহৰ বাট ঠিক এই গছতলৰ বিহুৰ দিনাখন আমাৰ এই বালিজান গাঁৱৰ আপোনালোকক এই ভিডিঅ'টি থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু চাই যাওক ভিডিঅ'টি চাই আপোনালোকে আৰু এই বিহুৰ দিনাখন আপোনালোকে সকলোৱে ফূৰ্তিৰ লগতে বিহুখন বুঢ়া ডেকা ল'ৰা ছোৱালী বুলি কয় সকলোৱে ফূৰ্তি কৰে তাকে দেখাই চাওঁ আৰু আপোনালোকক খাদ্য এতিয়া ওলাই ৰাস্তাৰ পৰা ওলাই যোৱা হৈছে আৰু নামঘৰত মানে থানাত আমাৰ নামঘৰত বিহুখন উৰুৱাকৈ ৰখা হ'ব আৰু এয়াই মানে আমাৰ গাঁৱৰ নিয়ম এয়া কেনেকৈ এতিয়া গাঁৱৰ ৰাইজে কেনেকৈ মানে ৰাস্তাৰ ফালে ওলাই যাওঁতে বিহু মাৰি যাব এতিয়া তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঘৰৰ আগত সকলোৱে ৰাস্তাৰ কিনাৰত যিবিলাক ঘৰ আছে ঘৰৰ পদূলিমুখত তামোলৰ টোপোলা লৈ ৰৈ থাকে আৰু এনেকৈয়ে মানে ডেকা জুৰিসকলক টোপোলা পাণ দি সেৱা জনায় বিহুৰ দিনাখন এয়া আৰু মানে দেখুৱাব বিচাৰিছোঁ আপোনালোকক প্ৰথমৰ পৰা
এয়া দেখিছে বিহুৰ দিনা কিছুমানে দুখতে কান্দিও পৰে, ভাগিও পৰে। হ'লেও 12 মাহৰ পিছত আকৌ আহিবৰ কাৰণে ৰৈ থাকে। বিহুৰ দিনাখন বহুতো দুখো লাগে আৰু বহুতো ফূৰ্তি কৰে। ঠিক আছে, তেনেহ'লে আজিলৈ আহোঁ। বাই। আপোনালোকৰ মৰম আৰু স্নেহেৰে আজি ইয়াত দেখিছে বিহুৰ দিনাখন ইয়াত আপোনালোকক দেখুৱাবলৈ পাই মই আৰু ইমানতে ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ। এতিয়ালৈ আহোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। ঠিক আছে, বাই।